আজি কোনো ইণ্টাৰভিউমূলক ভিডিঅ' নহয়, আজি কোনো ধৰণৰ বেলেগ ভিডিঅ' নহয়, আজি আপোনালোকৰ ইয়াত ওপৰত এটা ডাঙৰ ডিছকাছ এটাৰ কাৰণে অকণমান সময় ল'ম। হয়তো আপোনালোকৰ বহুমূলীয়া সময় অকণমান নষ্ট কৰিম, তো তাৰ কাৰণে মই ক্ষমা বিচাৰিম। তো আজি যিটো মই বিষয়ৰ ওপৰত কথা পাতিম সেইটো এটা খুব গুৰুত্বপূৰ্ণ টপিক হয়। আৰু টপিকটো কি আপোনালোকে গম পায়নে? তো গম নাপায়, আগৰ ভিডিঅ'ত মই কোৱা নাছিলোঁ টপিকটোৰ বিষয়ে। তো আজি মই এই যিটো টপিক, এই টপিকটোৰ বিষয়ে মই খুব ধুনীয়াকৈ ডিছকাছ কৰিম। আজি টপিকটো হৈছে মানুহৰ মন কেনেকৈ মানে কণ্ট্ৰল কৰি ৰাখিব পাৰে। হাউ টু কণ্ট্ৰল অফ ইয়'ৰ মাইণ্ড, মানে মানুহৰ মনটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰে তাৰ ওপৰত মই এটা অকণমান 5 মিনিটৰ ভিডিঅ' এটা বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। তো গাইজ এতিয়া আৰম্ভ কৰিব পাৰোঁ? অ'কে, ঠিক আছে, মই আৰম্ভ কৰিছোঁ এতিয়া। তো মানুহৰ মন কি বিচিত্ৰ হয়। মানুহৰ জীৱনত সুখ থাকে, দুখ থাকে, হাঁহি থাকে, কান্দোন থাকে, এনেকৈ মানুহৰ জীৱনটো চলি থাকে। আৰু চবতকৈ ডাঙৰ বস্তু হৈছে মানুহৰ মন হৈছে মুভমেণ্টেল, মানে উড়ন্ত। মানুহৰ মনটো হৈছে উড়ন্ত। তো কেনেকুৱা উড়ন্ত? এই ধৰক মানে মোৰ আজি যাব মন গ'ল, মই আজি উৰাজাহাজত উঠি মই ক'বলৈ যাম, আজি ক'বলৈ যাম। তো আমাৰ মানে প্ৰত্যেকৰে জীৱনত কি আহে, মানুহৰ কিছুমান সুখ আহে, কিছুমান দুখ আহে। যেনে দুখৰ বিষয়ত আমি কি কওঁ, আমাৰ মনটো বেয়া লাগি থাকিলে কওঁ যে মনটো আজি মোৰ খুব আপছেট হৈ আছে, মনটো আজি খুব মোৰ বেয়া লাগি আছে। তো কিহৰ কাৰণে বেয়া লাগি আছে? তো আপোনালোকে কেতিয়াবা ভাবিছেনে, কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় যে মোৰ মনটো বহুত বেয়া লাগি আছে, আজি ৰাতি মই কিবা এটা ভাবিছোঁ মানে আৰু। তো মানুহে এনেকুৱা হৈ যায় যে মানুহ ছুইচাইড পৰ্যন্ত গুচি যায়। যে কিহৰ কাৰণে এইটো মানে হয় একচুৱেলি বহুত অধ্যয়ন কৰি আমাৰ মানে কিছুমান চাইক'লজিষ্ট মানে যিবিলাক আছে সেইবিলাকে এটা কৈছে যে মানুহৰ যিটো মনটো নিজে কণ্ট্ৰল কৰি ৰাখিব পাৰে। কেনেকৈ ৰাখিব পাৰে? ছাপ'জ মই ভাবিছোঁ যে মোৰ আজিৰ পৰা সকলো শেষ হৈ গ'ল, ধৰক আপোনাৰ সকলো শেষ হৈ গ'ল। তো আপুনিতো সেই কথাটো আপুনি সেনেকৈ নাভাবি আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰে। কি শেষ হৈ গ'ল? মোৰ একো শেষ হোৱা নাই। যদি মই নতুনকৈ আৰম্ভ কৰোঁ বস্তুখিনি মোৰ নতুনকৈ আৰম্ভ হ'ব। তো সেনেকুৱা উদাহৰণ আপোনালোকে বহুত পাব। তো আৰু এটা মই উদাহৰণ দি দিছোঁ যে কিছুমান মানুহে ভাবে যে মোৰ জীৱনটোতে বহুত কিবাকিবি মানে দুৰ্ঘটনা ঘটি গ'ল, মোৰ জীৱনটোতে কিবাকিবি হৈ গ'ল। কিন্তু আপুনি এটা কথা অনুমান কৰিব, আপোনাতকৈ হয়তো বহুত এনেকুৱা মানুহ আছে যিহেতু আপোনাতকৈ বহুত বেয়া দিনত মানে তেওঁলোকে দিন পাৰ কৰিছে। তো সেইবিলাক মানুহে কেনেদৰে জীয়াই আছে সেইবিলাক মানুহক আপোনালোকে লক্ষ্য কৰি ল'ব। ঠিক আছে, ভালখিনি কথা আপোনালোকে বাদ দিয়ক। তো যিখিনি মানুহ বৰ্তমান চলি আছে এটা গতিত, তো সেইসকলৰ কথা আপোনালোকে ভাবক। কোনবিলাক মানুহৰ কথা কৈছোঁ, কিছুমান এনেকুৱা মানুহ আছে, ধৰা মই আজি উদ্দেশ্য কৰি কোৱা নাই, এইটো মোৰ উদ্দেশ্য কৰা প্ৰমোদ কথা নহয়, মই জাষ্ট এইটো এটা উদাহৰণ দিছোঁ যে সেইখিনি মানুহৰ কথা আপুনি ভাবক। আপুনি আপোনাতকৈ ওপৰখিনি আপোনাৰ কথা বাদ দিয়ক, আপুনি সেইখিনি কথাটো ভাবক। তো নেক্সট আপুনি সেইখিনি মানুহৰ কথা ভাবক যিখিনি মানুহ আপোনাতকৈ হয়তো অকণমান তেওঁলোকৰ অৱস্থা বেয়া। ঠিক আছে, অৱস্থা বেয়া বুলি মই এইটো আপোনালোকক মানে হিং প্ৰতিপন্ন কৰিব যোৱা নাই, মই কাকো আপোনাক বেয়া লগা কৰিব যোৱা নাই। যে আপুনি আপোনাতকৈ ডাঙৰজনৰ কথা আপুনি ভাবিব বাদ দিয়ক যে এইজন মানুহ মোতকৈ ইমান তেওঁৰ ভাল, এইজন মানুহ তেওঁতকৈ ইমান বহুত বেছি উন্নতি কৰিছে। সেইখিনি মানুহৰ কথা ভাবক যিখিনি মানুহে কিবাকৈ জীয়াই আছে। তো ভূপেন হাজৰিকাই আমাৰ গানত কি কৈছিলে, মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে। অৰ্থাৎ আমি যদি মানুহৰ কাৰণে আমি মানুহে নাভাবোঁ তো কোনে ভাবিব? তো ঠিক তেনেদৰে আমি এনেকৈ নিজৰ মনটোকো আমি নিজৰ মানে সেই চেষ্টাত আমি বান্ধি ৰাখিব পাৰোঁ। ধৰক মানে যিকোনো আপোনাৰ এটা মনত বেয়া চিন্তা আহিলে তো আপুনি কি কৰিব? এইটো এটা মই কৈছোঁ যে আপোনাৰ ধৰক মনত এটা বেয়া চিন্তা আহিলে, ধৰক আপোনাৰ কিবাকিবি আপোনাৰ বিজনেছত লোকচান হৈছে, আপোনাৰ চাকৰিত কিবা প্ৰব্লেম হৈছে, বছে আপোনাক গালি পাইছে, তো মানে বহুত মানে এটা চিন্তা আহিছে। তো আপুনি কি কৰিব তেতিয়া? আপুনি নিজকে আপুনি অকণমান সময় ব্যস্ত ৰখাৰ কাৰণে ভাবিব। হয়তো আপুনি চিনেমা চাব পাৰে, হয়তো আপুনি এটা গান শুনিব পাৰে, নহ'লে আপুনি ধৰক কিবা এটা গান গাব পাৰে, নহ'লে আপুনি ধৰক মুভি চাব পাৰে, নহ'লে আপুনি গেম খেলিব পাৰে। আপোনালোকে এনেকুৱা কৰক যাতে আপোনাৰ মাইণ্ডটোৱে যাতে আপোনালোকৰ বেয়া কথা ভাবিবলৈ যাতে আপোনালোকৰ সুযোগ নাপায়, মানে কোনো ধৰণৰ মানে এটা সুৰুঙা নাপায়। তাৰ কাৰণে আপোনালোকৰ মনটোক ব্যস্ত ৰাখক, এনি টাইম এনি মুভমেণ্ট আপোনালোকে ব্যস্ত ৰাখক। কেনেকৈ ব্যস্ত ৰাখিব আপুনি? আপোনাৰ মনত এটা চিন্তা আহিলে যে মোৰ সকলো শেষ হৈ গ'ল, মোৰ সকলো শেষ হৈ গ'ল। আপুনি এটা কথা ভাবক ন, আপোনাতকৈ কিছুমান এনেকুৱা মানুহ আছে যাৰ নেকি সেই তাতকৈও বহুত তলত তেওঁলোকে জীয়াই আছে। তেওঁলোকৰ কথা ভাবক। আপুনি ওপৰখিনি মানুহৰ কথা ভাবিব নালাগে, আপুনি তলৰ মানুহখিনিৰ কথা ভাবক। সেইখিনি মানুহৰ কথা ভাবক আৰু সেইখিনি মানুহক লৈ আপুনি কিবা এটা কৰাৰ কাৰণে ভাবক যে সঁচাই মই সেই যিখিনি মানুহ আছে সেইখিনি মানুহক মই কেনেকৈ মই উঠাই মানে লৈ আহিব পাৰিম। তো
কোনেও আকৌ উঠাই লৈ আহিব নোৱাৰে, সেইটো মই কোৱা নাই। কিন্তু আপুনি যদি চেষ্টা কৰে, আপোনাৰ যদি 10জনে চেষ্টা কৰে, নিশ্চয় কিবা এটা ৰাস্তা নিশ্চয় ওলাব। আৰু সদায় সমস্যাটোক আপুনি সমাধানৰ কাৰণে চেষ্টা কৰিব। আপুনি সেইটো কেতিয়াও আপুনি মৃত্যু বা আপুনি কোনো বিকল্প কাৰণ হিচাপে ভাবি নাচাব যে মোৰ একো নাই জীৱনত, মই একো কৰিব নোৱাৰোঁ, এইটো কেতিয়াও নাভাবিব। এই পৃথিৱীতে সকলো আছে, পৃথিৱীতে সকলো পাব। যদি আপুনি নিজৰ চেষ্টা অটুট ৰাখে, তো আপুনি যিকোনো এটা বিষয়তে আপুনি ছাকচেছ কৰিব পাৰিব, সফলতা পাব পাৰিব বুলি মোৰ বিশ্বাস। সেইটো মই গেৰাণ্টি দি মই ক'ব পাৰোঁ। যদি আপুনি নিজৰ একগ্ৰতা সহকাৰে আপুনি নিজৰ ধৈৰ্য সহকাৰে আপুনি নিজৰ কামত লাগি থাকে, তো আপোনাৰ মনত কেতিয়াও বেয়া চিন্তা নাহে। তো আপুনি মনটোক খুব ধুনীয়াকৈ কণ্ট্ৰল কৰি ৰাখিব পাৰিব। তো যিখিনি কথা ক'লোঁ, হয়তো আপোনালোকৰ আজি বেয়া লাগিব পাৰে যে বহুত সৰু ল'ৰা হৈ ইমান ডাঙৰ কথা কৈছে। তো নহয়, একচুৱেলি মই সমীক্ষাত পোৱা সেই ভিত্তিতে মই কথাখিনি কৈছোঁ। হয়তো কিবা কিবি ভুল হ'ব পাৰে। তাৰ চাই আপোনালোকে যদি ভিডিঅ'টো ঠিক হোৱা নাই, তো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, তো আপোনালোকে মোৰ ভিডিঅ'টোক আপোনালোকে লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। আৰু শেষত আপোনালোকৰ চেনেলটো, গ্ৰীণ ভেলী চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। যদি ধৰক আপোনালোকে এনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ' বিচাৰে, ইণ্টাৰভিউ ৰিলেটেড ভিডিঅ' বিচাৰে, কিছুমান ভাল কথা জানিবলৈ বিচাৰে, তো আপোনালোকৰ নিজৰ চেনেল গ্ৰীণ ভেলী, আপোনালোকৰ তাৰ ৰেড চিম্বল এটা থাকিব, তাতে ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে চেনেলটোৰ এনেকুৱা ৰিলেটেড ভিডিঅ' কিছুমান পাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লগা নাই, তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হয়তো নেক্সট পৰ্যায়ত মই ইয়াতকৈ আকৌ অকণমান ভাল কৰাৰ কাৰণে চেষ্টা কৰিম। তো আজিলৈ এইখিনিয়ে, লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকৰ মাজত এটা বেলেগ নতুন টপিক এটা লৈ। তো আজিলৈ ইমানখিনিয়ে। তো আশা কৰোঁ এইখিনিয়ে আপোনালোকৰ জীৱনত সহায়ক হ'ব, আপোনালোকে আগবাঢ়ি যোৱাত ভাল হ'ব। তো এইখিনি কৈয়ে পেলাই আজি মই নিজৰ অকণমানি এই ভিডিঅ'টোৰ পৰা বিৰাম দিম। তো লগ পাম অহা সপ্তাহত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন টপিকৰ সৈতে। তো আজিলৈ আহিছোঁ, আৰু ধুনীয়াকৈ থাকক, বঢ়িয়াকৈ থাকক। তো গুড নাইট। তো আজিলৈ ইমানখিনিয়ে।